লাহৰ পৰা গাঁৱৰ এটা ৰহস্যজনক কথা ক'বলৈ ওলাইছোঁ। লাহৰ পৰা গাঁৱত এটা প্ৰচলিত কথা আছে, নিশা 11 বজাৰ পাছত কোনো ঘৰৰ দৰ্জা খুলিব নালাগে। লোকে কয় এজন অতিথি আহে, দেখাত মানুহ কিন্তু চকুত ভয়, মুখত হাঁহি আৰু তলত নোখোজা ভয়। ৰাজু এজন নতুন শিক্ষক, গাঁৱলৈ মাত্ৰ 2 দিন আগতে আহিছিল। এজন সচেতন বিজ্ঞান মনস্ক ল'ৰা। ভূতৰ কথা তেওঁ বিশ্বাস নকৰে। গাঁৱৰ এটা পুৰণি খালী ঘৰলৈ ওলাইছিল ভাড়াত। নিশা 10:50 বজাত বাহিৰত বতাহৰ শব্দ। কুকুৰবোৰে হঠাৎ চকু উজাৰি চাবলৈ ধৰিলে। ঘৰৰ ভিতৰত ৰাজু চাহেবে কিতাপ পঢ়ি আছে। ঠিক তেতিয়াতে টক টক টক, ঘৰৰ মূল দৰ্জাত থপ থপ শব্দ। তেওঁ ক'লে, হ'ব কোনোবা পথ ভুলকৈ অহা, দৰ্জাখন খুলিবলৈ ওলাই গ'ল। দৰ্জাৰ বাহিৰত দৰ্জাখন খুলিলে দেখা পালে এজন লম্বা পাতল মানুহ, ধূসৰ কাপোৰ, মাত্ৰ চকু দুটা উজ্জ্বলি আছিল। তেওঁ হাঁহি হাঁহি ক'লে, এজন অতিথি ঠাই দিবানে? ৰাজু অলপ সংকোচত, আপুনি কোন? এই সময়ত কিয়? তেওঁ ক'লে, সিহঁতে মোক ঘৰ খুলি নিদিয়ে, তোমাক দেখি ভাল লাগিল। অতিথিজনে ঘৰলৈ সোমাল, কিন্তু তেওঁৰ পুৱাৰ কণ্ঠ নাই, পুৱা চাহ নাই। ঘৰৰ দেৱালত থকা ঘড়ী 11 বজাত ৰৈ গ'ল। আলোকবোৰ থিয় থিয় কৰিবলৈ ধৰিলে। চাহ বনাব ওলোৱা। ৰাজু চকু মেলি চাই, বেঞ্চত বহি থকা মানুহজন নাই, কিন্তু খিৰিকীৰ কাষত দেখা গৈছে তেওঁৰ পিছুৱা প্ৰতিচ্ছবি, হাঁহি হাঁহি চাই আছে। পিছদিনা ৰাতিপুৱা ঘৰখনৰ পৰা ৰাজুৰ মাত নাহিল। গাঁৱৰ মানুহে ভিতৰ সোমাই তাক কাষত থকা বেঞ্চত বহি থকা অৱস্থাত পালে। চকু মেলি আছে, মুখখনত ডাঙৰ হাঁহি, কিন্তু তেওঁৰ চাহ অন্যফালে চাই আছে। দেৱালৰ ওপৰত এখন চিঠি, মই অতিথি নহয়, এতিয়া মই এই ঘৰটোৰ মালিক। যি দৰ্জা খুলি দিয়ে সি আহ্বান দিয়ে।